হেল্ল' বন্ধুসকল, কি খবৰ? আজি এটা নতুন ভিডিঅ'লৈ মই নিবেদিতা আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ব্লগটো মই ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। আজি মানে আমাৰ সম্বন্ধীয় দাদা এজনৰ বিয়া। কাইলৈ বিয়া আৰু আজি মানে গাঠিয়ন খুন্দা নিয়ম আছে আৰু তালৈ যাবলৈ কাৰণে মই ওলাই ৰেডি হৈছোঁ। আৰু কাইলৈ বিয়া, আপোনালোকক সকলোবোৰ দেখাই থাকিম, ভিডিঅ'টোত চাই থাকিব। আৰু এতিয়া মানে চব ৰেডি হৈছে, ময়ো হৈ গ'লোঁ আৰু মাহঁতো ৰেডি হৈ আছে। চব এতিয়া আমি যাম তাত, মানে নিয়মবিলাক কৰিব যাম তাত। আৰু এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে, কি দেখাওঁ। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি থাকিব। আৰু তেতিয়া মানে নতুন ভিডিঅ'বোৰ বনাবলৈ মন যাব। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া যাওঁ ব'লক তালৈ যাবলৈ ওলাইছোঁ। আৰু এও আহি পালেহি আমাৰ লগতে, একেলগে ওলাই যাম বুলি। वाह क्या सीन है, वाह क्या सीन है। আমাৰ মা আৰু মানে আমাতকৈ বেছিকৈ ষ্টাইল কৰিছে, আমাৰ কেইজনীতকৈ। এয়া চব কিমান ষ্টাইল কৰিছে, লিপষ্টিক লগাই লৈছে মানে। এতিয়া ব'লক আমি যাওঁ। এয়া আমি বিয়া ঘৰলৈ লাহে লাহে সোমাই আহি আছোঁ। আৰু চব মানুহ মানে বহি আছে আৰু চব বিজি হৈ আছে। এইজনে মানে দৰা, আৰু তেওঁ দীঘলকৈ উৰণি লৈ আশীৰ্বাদ ল'বৰ কাৰণে আগবাঢ়ি আহিছে। সকলে নাজানে, তেওঁলোকক কৈছোঁ। আপোনাৰ ভাবিছে চাগে কি কৰিছে। এয়া হৈছে পানী তোলা আৰু পানী কটা দৃশ্য। প্ৰায় মানে দেখিবলৈ পোৱা যায় কিছুমান বিয়াত, মানে আপোনাৰ গধূলি এই নোৱা সময়খনত এনেকৈ পানী তোলে আৰু এনেকৈ নিয়মটো কৰি থৈ দিয়ে আৰু বাল্টিঙতে। এই দুগৰাকী মানুহ দেখিছে যে এয়া মা আৰু খুৰী হয়। ইমানেই মুখ ঢাকি ঢাকি কথা পাতিছে, বিয়া হ'ল গমেই নাপায়। এতিয়া আমি চাহ খাই বহি আছোঁ আৰু আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাম, চাওক।
আৰু আমি ভাত চাত খাই আহিলোঁ আৰু নেক্সট কাইলৈ মানে দৰাৰ লগত যোৱা ভিডিঅ'টো আমি দেখাম, চাই থাকিব। The next day. হেল্ল' গাইজ, কালিৰ ভিডিঅ'টোৰ পাছত আকৌ আজি নেক্সট ডে আহিছোঁ। আজি এতিয়া আমি ওলাই মেলি ৰেডি হৈ আছোঁ আৰু এতিয়া আমি দৰাৰ লগত যাম আৰু মোৰ লগত আৰু ছোৱালী যাব। চাই থাকক ভিডিঅ'টো। अभी मजा आएगा ना भिड़ो नान কি দেখাওঁ, ভিডিঅ'টো চাই থাকক। আমি দুজনী ওলাই মেলি ৰেডি যাব আৰু এতিয়া আমি যাম, ভিডিঅ'টো শেষলৈকে চাব। আমি আহি বিয়াঘৰ পাই গ'লোহি আৰু দৰা গাড়ী পূৰা সাজি উলিয়াই ৰখাই থৈছে। দৰা যাব আৰু অলপ পাছত। আৰু এয়া চব বহি আছে, চব ওলাই মেলি ওলাইছোঁ আৰু ভালকৈ দেখা আমি বাছত যাবলৈ ৰখি আছোঁ আৰু দৰা গাড়ী আৰু বাকী গাড়ীবিলাক গৈ আছে। আমি আহি পাই গ'লোহি কইনা ঘৰ আৰু এতিয়া বহি আছোঁ, চৰবত তৰবত খালোঁ আৰু এয়া আপোনালোকক অলপ মানে কইনা ঘৰ পৰিৱেশটো দেখাই দিছোঁ। এই দুজনীয়ে মোক মানে ইমান মাতি আছে সিহঁতৰ ওচৰত বহিবলৈ আৰু এতিয়া মই ইয়াতে বহিলোঁ, এয়া খাব লৈছোঁ। এয়া দৰা কইনা বহি আছে, পূৰা বিজি হৈ আছে। এয়া ৰাতি 3টা বজাত আমাৰ বৰপুখুৰী পাৰৰ পৰিৱেশটো বহুত ধুনীয়া লাগিছে, লাইট জ্বলি আছে আৰু সেয়া শিৱ মন্দিৰ দেখি আছোঁ। এনেকৈ আমি ঘৰলৈ আহি আছোঁ। এতিয়া ভাগৰে জুগৰে সকলোৱে আহি আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, বাই বাই।